Hello everyone, আকৌ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক মই স্বাগতম জনাইছো। এয়া মই ঘৰৰ পৰা ওলাইছো, ইমান ৰ'দ চাওকচোন, গোটেই গা জ্বলি গৈছে। ইমান ৰ'দত যাবও মন নাযায় ক'তো, তথাপিও ওলাইছো আৰু বলক তেতিয়াহ'লে। কিহৰ হুৰ তুলিছে নাজানো, ইমান গৰম নহয়, ঘামি জামি গোটেই মুখৰ অৱস্থা নাই আৰু তাতে ক'লা পিন্ধি আহিছো যেতিয়া ৰ'দটো পামেই গৰমত। বলক তেতিয়াহ'লে। এয়া বৰফ খাবলৈ বৰফলা ৰখাই লৈ আমাৰ পইচা নাই খালি সেইটো কাৰণে আমি আহি আছো, মানে কোনোবাই খোৱালে বৰফলা ৰখালে বৰফ খাম বুলি নাই, আমি গুচি আহিলো। এইগৰাকী কাইলৈ পৰীক্ষা, নালাগে এইগৰাকী কাইলৈ পৰীক্ষা, আমাৰ লগত শ্বুটিঙে কৰা নাই আজি, তাই পঢ়া খতি হ'ব এতিয়া, কিন্তু আমাৰ লগত আহিব পাৰিছে। তেওঁ বেছি চোকা মানুহৰ কথা বেলেগ। এয়া ফটো পোষ্ট দি ৰৈ আছে। আমি মানে এইখিনিত মিটিং পাতি আছিলো দেই, মই বহি লৈ আছো, তালৈকে ৰৈ আছিলো, সি ইটো চাইডে গৈ তালে ৰৈ আছিলো, সি এফালে আহিব বুলি, সি ইটো চাইডে চক চাৰ্জাৰ যে ডিঙিত ওলমাই চাৰ্জাৰ মানে তথাপিতো এৰি নিদিয়ে মানে। দে খাই লওঁ দে। অ আমালে কিবা লৈ আহিছে, আমালে আইচক্ৰীম লৈ আহিছে। দে দে খাই বহে মানুহ দে আকৌ দে। ইমান চেষ্টা লৈ ল তো ফটো কপি মাৰো গোটেইকেইটাই, গলি যে শেষেই হ'ব। থেংক ইউ, ইয়াক একো থেংক ইউ দিবলৈ নাই। হেল্ল' নমস্কাৰ সকলোকে। আৰু এতিয়া ভিডিঅ' কৰি পেলাই আহি এয়া সূৰ্য দেৱতাৰ গভীৰ প্ৰখৰ ৰ'দ ওলাইছে, গৰম ৰাইজ এইপিনে গেলা, এইবোৰ গেলা গেলা বস্তুবোৰ ওচৰত আছে কাৰণে আৰু বহুত বেছিয়ে গৰম উঠিছে। মই তোক চাহ বনাবলৈহে কৈছো, মই তোক জুই জ্বলাই পিনি বনাবলৈ কোৱা নাই নহয়। ইমান সুবিধা থাকোতে তাই আকৌ এই খৰিখিনি নষ্ট কৰি বনাইছেহি, খৰি নষ্ট কৰি পিনি বনাইছেহি। আয় দেৱতা অকণমান হেৰি বঢ়াই দিয়া ভল্টেজটো, তাৰপিছত বাৰু কমাই দিবা, কাৰণ মোৰ এই বোৱাৰীজনী ভাগৰ এই নাতে কাছি যিজনী বোৱাৰী পালো, এইজনী ভাগৰ সেইবোৰ সহ্য কৰিবই পৰা নাই, তোমাৰ ভাগৰ কেনেকৈ সহ্য কৰিম বাৰু। অকণমান বহোৱা বাৰু, চাহকণ খাই লওঁ। এটা কাৰণে ভালেই হৈছে, এইবোৰ গেছ চেছ খৰি চৰি বাচি গৈছে। ইজনীয়ে চচটো চানি কি কৰিছেহি, বলিয়াই হ'ল যেন পাইছো দেই আমাৰ এই বুঢ়ীজনী। একদম এই বোৱাৰীবোৰ কাৰণে ঘৰখনত অশান্তি হয়, চবৰে অশান্তি, এই বোৱাৰীবোৰ এক নম্বৰ কাৰণতে। জ্বলিলে অ জ্বলিলে অ জ্বলিলে অ বোৱাৰী বোৱাৰী। গাইস ইतना रोद और हम हाय गर्मी खा কোনা হকৱা কি না কর চ ওলা ওলা না খা। গাইস হাত নুধুৱাকে এয়া কষ্ট কষ্ট গাইস বহুত গৰম নেমানে নহয় আকৌ এই লোভিয়া মুখখনে, সেইটো কাৰণে। গাইজ ইমান ৰ'দ, আপোনালোকে ইয়াত মানে কভাৰ হোৱা নাই ৰ'দটো, বহুত ৰ'দ বে পাই গৈছোঁ। ঐ আহ আকৌ, এইবোৰ মানুহৰ ভিডিঅ' কৰাৰ লক্ষণ নহয়। আমি এতিয়া লোকক বাৰীয়ে বাৰীয়ে ঘূৰি ফুৰিছোঁ, আপোনালোকে কি বুজিব, অকণমান ছাপৰ্ট কৰিব। অ'কে, বেঙেনা দি গ'ল, এয়া ৰবিনক হেনো বোলে একচেপ বেঙেনা দি গ'ল, সেইটো কাৰণে বেঙেনা বাৰীয়ে লগাই দিছে ই। এনেই গৰমত থাকিব পৰা নাই। কোনফালে জানো ভিডিঅ' চিডিঅ' কৰি হ'ল, এতিয়া হোৱা চব নিজৰ নিজৰ কামত বিজি। ফটো একপি মই ভিডিঅ' কল কৰিবলৈ মোৰ হেৰি নাই। তো গাইজ আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। যদি ভিডিঅ'টো ভাল পাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ইমান ৰ'দত ঘূৰি ঘূৰি আপোনালোকৰ বাবে ভিডিঅ' বনাইছোঁ, গতিকে অকণমান সহায় কৰিব আৰু দেই। থেংক ইউ, বাই বাই।